নমস্কাৰ মোৰ নাম নিহাৰ বৰগোহাঁই এইটো মোৰ প্ৰথমটো ইউটিউব চেনেলৰ প্ৰথমটো ভিডিঅ' এই চেনেলটোৰ দ্বাৰা মই আপোনালোকৰ সন্মুখত পৃথিৱীৰ কিছুমান বিখ্যাত লিখকৰ জনপ্ৰিয় কাহিনী অসমীয়া ভাষাত লৈ আহিম ষ্টৰী সেশনছ উইথ নিহাৰলৈ আপোনালোকক স্বাগতম জনালো সকলোৱে কিতাপ পঢ়ি ভাল নাপায় বহুতৰে হাততে কিতাপ পঢ়িবলৈ সময় কম থাকে বহুতেই আকৌ কেৱল অসমীয়া কিতাপ পঢ়িহে ভাল পায় তেনে ক্ষেত্ৰত আমি কিছুমান বিখ্যাত কাহিনীৰ পৰা বঞ্চিত হওঁ এনেকুৱা কিছুমান কিতাপৰ কাহিনী আছে যিবিলাকে পৃথিৱীৰ বিভিন্ন কোণৰ সাহিত্য সিনেমা আমি আজিকালি চাই ভাল পোৱা টিভি সিৰিজ ওয়েব সিৰিজ এইবিলাকৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে এনেকুৱা বহুতো কাহিনী অসমীয়া ভাষালৈ অনুবাদ কৰা হয় কিন্তু এনেকুৱাও কিছুমান কাহিনী থাকে যিবিলাক অনুবাদ নোহোৱাকৈ ৰখি যায় এনে কাহিনীবোৰ অসমীয়া মানুহৰ সহজলভ্য কৰিবৰ কাৰণে এই ইউটিউব চেনেলটোৰ দ্বাৰা মই এটা সৰু প্ৰচেষ্টা হাতত লৈছো মই সৰুৰে পৰাই কিতাপ পঢ়ি বহুত ভাল পাওঁ কিতাপ পঢ়াটো মোৰ কাৰণে এটা হবি নহয় কিতাপ পঢ়াটো মোৰ কাৰণে এটা জীৱনশৈলীৰ অংশ অসমীয়া কিতাপ পঢ়িটো মই সৰুৰে পৰাই বহুত আমেজ পাইছিলো কিন্তু লাহে লাহে মই পৃথিৱীৰ বিভিন্ন জাগাৰ কাহিনী ইংৰাজীত পঢ়ি বহুত ভাল পোৱা হৈ আহিলো কিতাপৰ প্ৰতি মোৰ মনত থকা শ্ৰদ্ধা আৰু মৰমখিনি এই ইউটিউব চেনেলটোৰ দ্বাৰা মই আপোনালোকৰ মাজত বিলাই দিবলৈ বিচাৰো মই নিজে পঢ়ি ভাল পোৱা কাহিনী কিছুমানৰ লগতে গোটেই পৃথিৱীতে জনপ্ৰিয় কিছুমান কাহিনী মই আপোনালোকৰ আগলৈ অসমীয়াত সংক্ষিপ্ত আকাৰত লৈ আহি থাকিম এই চেনেলটো সম্পূৰ্ণৰূপে মোৰ নিজস্ব প্ৰচেষ্টাত আৰম্ভ হৈছে গতিকে এডিটিঙৰ লগতে আৰু অন্যান্য দিশত কিছুমান আখুৱা ৰখি যাব পাৰে আপোনালোকৰ পৰা সহাৰি পাই গৈ থাকিলে আগলৈ মই এইখিনি ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰি যাম কাহিনীৰ প্ৰথমটো ভিডিঅ' এই ভিডিঅ'টোৰ লগত মই একেলগে আপলোড কৰিছো পৃথিৱীৰ প্ৰথমখন সায়েন্স ফিকশন উপন্যাস ফ্ৰেংকেনষ্টাইনৰ কাহিনী অসমীয়া ভাষাত আশা কৰো আপোনালোকে ভিডিঅ'টো চাব মই ধাৰাবাহিকভাৱে আপোনালোকৰ সন্মুখলৈ কাহিনীবিলাক অসমীয়াত লৈ আহি থাকিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যদি ভিডিঅ'বিলাক চাই ভাল পায় তেনেহলে লাইক কৰিব কমেন্ট কৰিব মোৰ ইউটিউবৰ জাৰ্নিটো আপোনালোকৰ লগত আজিৰ পৰা আৰম্ভ কৰিলো শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ